Hello guys, welcome back to my YouTube channel. So আজি বহুত দিনৰ মূৰত ভিডিঅ'টো বনাইছোঁ কাৰণ বহুতে সুধি আছিলে যে এতিয়া এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কামটো কেনেকৈ কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যনৰ কথা কৈছে চৰকাৰে। সেইটো নকৰিলে যোনে যোনে ADR ফিল আপ কৰিছিলে সিহঁতৰ বা চিলেকশ্যন বা এক্সামত কিবা প্ৰব্লেম হ'ব নেকি, গোটেই কুৱেশ্যনৰ এনচাৰ আজি মই দিম এইটো ভিডিঅ'ত। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। চ' শুনক যে আজি আমি যে এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেইটো চৰকাৰে ঘোষণা কৰিছে। সেইটো লাষ্ট ডেট 29 বুলি দিছে। সেইটো কিমান দূৰ সম্ভৱ সেইটো আমি এতিয়া ক'ব বিচাৰিছোঁ যে আমি যদি এইটো কেলৈ চৰকাৰে দিছে, কাৰণ আমাৰ বহুতৰে যেতিয়া আমি এপ্লাই কৰিছিলোঁ তেতিয়া কিছুমানৰ গ্ৰেজুৱেশ্যন হোৱা নাছিলে বা এতিয়া হৈছে, বা কিছুমানে সিহঁতৰ আৰু এটা তাত মানে হাইটৰ ৱেইট সেইকেইটা মানে কম্পালচৰি দিয়া নাছিলে, মানে মেণ্ডেটৰী যোনটো ষ্টাৰ মাৰ্ক আছিলে ন সেইটো মানে তাত নাছিলে। এতিয়া কিন্তু সেইটো আপডেট কৰি দিয়া হৈছে আৰু এতিয়া আদাৰ্ছ কোৱালিফিকেশ্যন অপশ্যনটো এতিয়া অ'পেন কৰি দিয়া হৈছে। তাত আপুনি কম্পিউটাৰ ডিপ্ল'মাই হওক, আপোনাৰ এক্সট্ৰা কেৰিকুলাম কি আছে সেইটো গোটেইকেইটা আপোনালোকে তাত দি দিব পাৰিব। তাৰ কাৰণে সেইটো এতিয়া আপডেট কৰি দিয়া হৈছে। চ' সেইটো আপোনালোকে কৰিলে আপোনালোকৰ লাভ হ'ব আৰু আপোনাৰ যোনটো কোৱালিফিকেশ্যন সেইকেইটা আপোনালোকে আপডেট কৰিব পাৰিব। চ' সেইকেইটাৰ কাৰণে এইটো অ'পেন কৰি দিয়া হৈছে আৰু লগতে সেইটো কৰিলে আপোনালোকৰ নেক্সট যোনটো ADR সেইটোৰ কাৰণে আপোনালোকৰ ফলপ্ৰসূ হ'ব, আপোনালোকৰ ভাল হ'ব। চ' সেইকাৰণে চৰকাৰে সেইটো কৰিছে আৰু সেইটো যিমান পাৰে আপোনালোকে কৰি ল'ব 29ৰ আগতে, কাৰণ এতিয়া আজি 27 হ'লে। চ' যিমান পাৰে সোনকালে কৰি ল'ব আৰু যদি নোৱাৰে তো কেনেকৈ কৰিব লাগে গোটেই প্ৰচেছকেইটা মই যদি লাগে কমেণ্ট কৰি জনাব। চ' মই সেইটো দিবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো ইমানেই আছিলে, কেনেকৈ কৰিব লাগিব নে নালাগে সেইটো জাষ্ট ক্লাৰিফিকেশ্যনটো দিবলৈ সেইটো এই ভিডিঅ'টো বনালোঁ। চ' সেইটো যিমান পাৰে সোনকালে কৰি ল'ব আৰু সেইটো কাৰণে আপোনালোকে আগৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেইটো লাগিবই, মাষ্ট বি। সেইটো নহ'লে আপোনালোকে সেইটো কৰিব নোৱাৰিব, কাৰণ আগৰটো এতিয়া আপডেট কৰিব লাগিব। তো আগৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লাগিব, লগতে আধাৰৰ OTP যোৱা যোনটো নাম্বাৰ সেইটো লাগিব। যদি নাই আপোনালোকে আধাৰ চেণ্টাৰত গৈ সেইটো কৰি ল'ব, আপডেট কৰি ল'ব ফোন নাম্বাৰটো। একদিনত 24 আৱাৰ্ছত সেইটো এক্টিভ হৈ যায়। চ' তাত গৈ আপোনালোকে কৰি ল'ব পাৰে। চ' ইমানেই আছিলে আজিৰ ভিডিঅ'টো।